গোলাঘাটৰ মহিমামণ্ডিত ত্ৰিশূল মন্দিৰত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী হৰগৌৰী মহাযজ্ঞ আজি সামৰণি পৰিল। লোকে লোকাৰণ্য হৈ পৰিল মন্দিৰ ভাগত। বিগত ৩টা দিনৰ বিভিন্ন মাংগলিক কাৰ্যসূচীৰ অন্তত আজি দুপৰীয়া ১ বজাত পূৰ্ণহুতি প্ৰদৰ্শন আৰু যজ্ঞকৰ্ম সমাপন, ২ বজাত শান্তি সুভাষিস, নিৰ্মালী প্ৰদান, বিদায় সম্ভাষণ আদিৰে অনুষ্ঠান সফল সামৰণি পৰে। গোলাঘাটৰ পৰা মেঘালয় শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। यज्ञेन यज्ञमजन्त देवः ष्टानि धर्माणि परमान्यासन् तेहनाकं महिमानः ससन्त यत्र पूर्वे सद्य सन्ति देवाः। গোলাঘাট নগৰৰ সমীপৰ কছাৰীহাটত বহুদিন পূৰ্বতে প্ৰতিষ্ঠা হোৱা ত্ৰিশূল মন্দিৰত বহু বছৰ ধৰি একাদিক্ৰমে শ্ৰী শ্ৰী হৰগৌৰী যজ্ঞ অনুষ্ঠিত হৈ আহিছে। যজ্ঞৰ উদ্দেশ্য বা লক্ষ্য যজ্ঞবৈ জনতায়ৈ, সমগ্ৰ জনসাধাৰণৰ মংগল কামনাৰে যজ্ঞ কাৰ্য অনুষ্ঠিত হয়। এই যজ্ঞ বুলি কওঁতে যশ দেৱ পূজা সংগতিকৰণ দানেষু, যজ্ঞ শব্দটোৰ অৰ্থ হ'ল য'ত পূজা অৰ্চনা হয়, য'ত যি যজ্ঞৰ উদ্দেশ্যে সমগ্ৰ জনসাধাৰণে নিজৰ কষ্টোপাৰ্জিত ধন ভগৱানৰ উদ্দেশ্যে তথা জনগণৰ মংগল কামনাৰে কল্যাণৰ অৰ্থে ইয়ালৈ দান বৰঙণি আগবঢ়ায়। লগতে এই যজ্ঞ উদ্দেশ্য কৰিয়েই এই পৰিয়ালৰ লোকসকলৰ আত্মীয় স্বজন তথা ত্ৰিশূল মন্দিৰৰ যি অনুগামী লোকসকল আছে সেইসকল ইয়াত প্ৰতি বছৰে ইয়াত অনুষ্ঠিত হোৱা ধৰ্ম কাৰ্যত সহযোগিতা কৰিবৰ কাৰণে সমবেত হয়। এটা সম্প্ৰীতিৰ এটা মিলন স্থল হৈ পৰিছে। আৰু যজ্ঞৰ উদ্দেশ্য হ'ল যে হয্যযজ্ঞৰ পৰা যি ধোঁৱা হয় সেই ধোঁৱাৰ পৰা সুন্দৰ ডাৱৰ হয় আৰু সেই ডাৱৰৰ পৰা সুন্দৰ বৃষ্টি মানে বৰষুণ হয় আৰু সেই বৰষুণেৰে পৃথিৱীখন শস্য শ্যামলা হয়। সি এক জনগণৰ মংগল কামনা। গতিকে আমি ইয়াত অনুষ্ঠিত হোৱা যজ্ঞত দেখিছোঁ বহু মানুহৰ সমাৱেশ ঘটিছে। সকলোৰে এটাই কামনা, সকলোৰে মংগল হওক। আৰু ভাৰতীয় ধৰ্ম সাহিত্যত উল্লেখ কৰিছে যে সৰ্বে সুখিনঃ সন্তু সৰ্বে সন্তু নিৰাময়াঃ সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুঃখ ভাগ ভৱেৎ। সকলো সুখে থাকক, নিৰোগী হওক সৰ্বজন, হওক সবে শুভদৰ্শী, দুখ সকলো সবাৰো হওক ভঞ্জন। এই আশাৰে এই যজ্ঞ কাৰ্য অনুষ্ঠিত হৈছে। আৰু ইয়াৰ ফলশ্ৰুতিয়ে অসতো মা সদ্গময়ঃ, অসতৰ পৰা মোক বেয়া কামৰ পৰা মোক ভাল কামলৈ প্ৰভু লৈ যোৱা। তমসো মা জ্যোতিৰ্গময়, মোক আন্ধাৰৰ পৰা জ্ঞান আলোকেৰে আলোকিত কৰা ঠাইলৈ তুমি মোক লৈ যোৱা। মৃত্যু মা অমৃতংগময়, মৃত্যু পথৰ পৰা তুমি মোক অমৰ কৰি তোলা। আধিদৈৱিক, আধ্যাত্মিক আৰু আধুভৌতিক এই তিনিটা শান্তিৰ কাৰণে 3বাৰ ওম উচ্চাৰণ কৰা হয়। ওম শান্তিহি, ওম শান্তিহি, ওম শান্তিহি। আছে ইয়াতে থকা যিটো পানীটো মানে এনেকৈ এটা ফল আছে যিটো ফলত নাৰিকলৰ পানীটো কোনো নেদেখে আৰু সেয়েহে উৎকৃষ্ট ফল হিচাপে সাধাৰণতে নাৰিকল ভগৱানৰ নামত এই ফল অৰ্পণ কৰা হয়। ক্ৰমান্বয়ে আমাৰ ইয়াত যজ্ঞ হৈ আহিছে, হৰগৌৰী যজ্ঞ।
আৰু আমাৰ এই গুৰুজনাই তেখেতেই ইয়াতে যজ্ঞ আৰম্ভণিৰ পৰা যজ্ঞ কৰি আহিছে আৰু এই যজ্ঞৰ ফলশ্ৰুতিত সমূহ প্ৰজাৰ জনগণৰ মংগল হওক এই কামনা লগতে ত্ৰিশূল মন্দিৰৰ যিসকল অনুগামী তেওঁলোকৰ সৰ্ব সুখ শান্তি সমৃদ্ধি নিঃসন্তানসকলৰ সন্তান প্ৰাপ্তি কৰ্মহীনক কৰ্ম সংস্থাপন ৰোগাক্ৰান্তসকলক ৰোগৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ কামনাৰ বিশেষভাৱে এই হৰগৌৰী যজ্ঞ আয়োজন কৰা হৈছে। এই হৰগৌৰী যজ্ঞৰ আজি যোৱা 26, 27, 28 আৰু আজি 1 তাৰিখলৈকে সমূহ এই অনুগামীসকলৰ সৈতে মিলিত হৈ আমি এই যজ্ঞ আজি সমাপন কৰা হৈছে। ইতিমধ্যে আপুনি দেখিছে যে আমাৰ পূৰ্ণাহুতি কাম সমাপন হ'ল আৰু পূৰ্ণাহুতিত অগণন প্ৰজাই আহি ইয়াত নাৰিকল ফল দান কৰিছে। আমিও ভগৱতীৰ ওচৰত কামনা কৰিছোঁ যি কামনা কৰি দান কৰিছে অগ্নি দেৱতাৰ যজ্ঞ কুণ্ডত অগ্নি দেৱতাৰ শুভ আশীষ প্ৰদান কৰক। যজ্ঞ পুৰুষ গহেশ্বৰ শুভ আশীষ প্ৰদান কৰি সৰ্ব সৌভাগ্য বৰ্ধন কৰি সেৱকসকলৰ মনোবাঞ্ছা পৰিপূৰ্ণ কৰি ত্ৰিশূল মন্দিৰৰ নাম জয় জয়গান কৰি সৌভাগ্য বৰ্ধন কৰি মহাপ্ৰভু গৌৰী আৰু মাতাৰ ৰক্ষা কৰি কৃপা কৰক।